सब्सक्राइब कर लीजिए आसाम बॉय ब्लॉग को और सामने थका घंटा को भी दबा दीजिए। হয় আজি এইচএছৰ ৰিজাল্ট দিছে আৰু বহুতো ল'ৰা ছোৱালী ফেল কৰিছে আৰু বহুতো ল'ৰা ছোৱালী পাছ কৰিছে। পাছ কৰাসকলে মনত দুখ নকৰি আকৌ যেন বেলেগ এখন কলেজত নাম লগাই ভালকৈ নপঢ়ি তেওঁলোকেও যেন ফেল কৰে আৰু ফেল কৰাসকলক আমাৰ ফাটাফাটি নিউজৰ ফালৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যেন আগলৈ ফেল কৰি যাওক আৰু আমাৰ দেশখন পাছুৱাই নিয়ক। অসমৰ ভিতৰত গৰুগাধৰ ল'ৰাজনৰ ঘৰত আমাৰ সাংবাদিক বাবা গৈ আছেগৈ আৰু বাবাই এতিয়া সকলো ক'ব তাত কি পৰিস্থিতি হৈ আছে, কেনেকুৱা পৰিস্থিতি হৈ আছে সকলো ক'ব আমাৰ বাবাই। হয় বাবা, তাত কি পৰিস্থিতি হৈ আছে আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে আমাক সকলো কোৱা তুমি। উপস্থিত আছোঁ এতিয়া অসমৰ এইচএছৰ আটাইতকৈ গৰুগাধৰ ল'ৰাজনৰ ঘৰত আৰু ইয়াত বহুত আনন্দ পৰিৱেশ হৈ আছে। এতিয়া তেওঁ সুধিবলৈ চেষ্টা কৰা হয় তেওঁ আটাইতকৈ অসমৰ ভিতৰত গৰুগাধৰ ল'ৰাটো হ'ম বুলি ভাবিছিলেনে আৰু তেওঁক এতিয়া সুধিবলৈ চেষ্টা কৰা কিদৰে পঢ়া নাছিলে আৰু কি কেনেকুৱা অসতি কাম কৰি আছিলে ঘৰত বহি বহি সকলো তেওঁক সুধিবলৈ চেষ্টা কৰা। এতিয়া মই উপস্থিত আছোঁ আটাইতকৈ গৰুগাধৰ ল'ৰাজনৰ ওচৰত আৰু তেওঁক এতিয়া সুধিম তুমি কিদৰে পঢ়া নাছিলে আৰু তুমি ভাবিছিলানে আটাইতকৈ গৰুগাধৰ ষ্টুডেণ্টজন হ'ম বুলি মানে? হয় তুমি কোৱা, তুমি আটাইতকৈ গৰুগাধৰ ষ্টুডেণ্টজন হ'ম বুলি ভাবিছিলানে আৰু তুমি কিদৰে পঢ়িছিলা? হয়, বিকজ মই পঢ়াই নাছিলোঁ মানে বিকজ আই ভাবিছিলোঁ মানে মই অসমৰ ভিতৰত ফেইল হ'ম বুলি ভাবিছিলোঁ, খালি অসমৰ ভিতৰত প্ৰথম গৰুগাধৰ ল'ৰাটো হ'ম বুলি আই এম নট ভাবিং আৰু সেয়াই ভাবিছিলোঁ আৰু সেয়াই ভাবিং। कौन है ये लोग? कहां से आते हैं?